গাইজ, আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। মই আজি যাব ওলাইছোঁ, মানে ওলাওঁ কৈ আছোঁ, অকণমান পিছত ওলাই লওঁ। মই ৰেডি, অলপ ফিল যাওঁ। এয়া আমি যাব ওলাইছোঁ। এয়া বাবু এই ৰিক্সাত যাব ওলাইছোঁ, বাবু মই মা। এইকেইদিন বৰষুণ দিয়াৰ বাবে ৰাস্তাত ইমান পানী হৈছে দেখিছেনে। এয়া আমি এতিয়া উজান বজাৰ পাই গ'লোঁ। এতিয়া এইখিনিৰ পৰা অকণমান সোমাই গৈয়ে পাম। আগতে পালোঁ আমি এয়া উগ্ৰতাৰা মন্দিৰ, ইয়াৰ পিছতে জোৰ পুখুৰী। সেয়া দেখিছেনে, বগলীবোৰ দেখিবলৈ ইমান ধুনীয়া লাগিছে। মায়ে এতিয়া চাদৰখন উৰি ল'লে, ময়ো উৰি ল'ম। আমি আজি আহিছোঁ সাই বাবা মন্দিৰলৈ, কিয়নো আজি সাই বাবাৰ মন্দিৰত ফেষ্টিভেল অফ জয় এটি অনুষ্ঠান আয়োজন কৰা হৈছে। সেই উদ্দেশ্যে আমি আহিছোঁ। এয়া সাই বাবাৰ মন্দিৰ পাই গ'লোঁ। এতিয়া আমি চেণ্ডেলবোৰ বাহিৰত খুলি হাত মুখ ধুই ভিতৰলৈ সোমালোঁ। এয়া সাই বাবাৰ মন্দিৰ। এতিয়া আমি ইয়াতে ফোন নম্বৰ আৰু নামসমূহ দিলোঁ। সাই বাবাৰ আগত এটা সেৱা জনালোঁ। এতিয়া আমি ওপৰলৈ যাম। ওপৰত হৈ আছে অনুষ্ঠানটি। এই মন্দিৰত বহুত ডিচিপ্লিন কৰি কামবোৰ কৰা হয়। এয়া ল'ৰা ছোৱালী বেলেগ বেলেগেই বহুৱায় আৰু ইয়াতে বগা ড্ৰেছ পৰিধান কৰে। এয়া শংকৰদেৱৰ ফটো, এইখন দেখিছেনে, যীশু খ্ৰীষ্টৰ ফটো। ইয়াতে সৰ্বধৰ্মৰ লোক আহিব পাৰে, ইয়াতে কোনো জাতিৰ ভেদাভেদ নাই। এয়া ভাষণ দি থকা মুহূৰ্তত, এইটো সত্য সাই বাবা হয়। এইজন সত্য সাই বাবা, এইটো সিদ্ধি সাই বাবা এজন ষ্টুডেণ্টে আঁকিছে। এয়া মোৰ এজনী চিনাকি লগ পালোঁ। এতিয়া আমি তললৈ আহিলোঁ চাহ খাবলৈ। চাহ খাই মেলি আকৌ ওপৰলৈ গ'লোঁ। বগাইটো হ'ব ভাল লাগিলে লগ পালোঁ না। এয়া মেকআপ কৰি আছে, এতিয়া ইহঁতৰ প্ৰগ্ৰেম এটা কৰিব। ইহঁতৰ প্ৰগ্ৰেমটোৰ শেষতে আৰতি কৰা হ'ব বাবাৰ। বাবাৰ আৰতিৰ শেষত আমি সকলোৱে তললৈ আহিলোঁ, কিয়নো ইয়াতে ভোগৰ আয়োজন কৰা হৈছে। এইসকল গুৰু তেখেতসকলে বিলাইছে। আমি ইয়াতে খাব বহিছোঁ। এয়া ভোগ খোৱা মুহূৰ্তত। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ওম সাই ৰাম।